আজি এটা নতুন ভিডিঅ'ৰ সৈতে নতুন বিষয়ৰ সৈতে আজি আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ বিষয়টো হৈছে প্ৰেম মানে ভাল পোৱা। প্ৰেম এটা মানুহৰ জীৱনৰ এটা অবিচ্ছেদ্য এটা মুহূৰ্ত, যিটোৰ অবিহনে হয়তো মানুহৰ জীৱনটো আধৰুৱা। এটা এনেকুৱা অনুভূতি যাক লৈ জীৱনত মানুহে বিভিন্ন কথা শিকে, বিভিন্ন ত্যাগ কিছুমান হয়তো বিভিন্ন মানুহৰ জীৱনৰ কিছুমান মুহূৰ্ত মানে সেই অনুভূতিৰ লগত কেতিয়াবা মোচ খাই যায়, কেতিয়াবা সেই অনুভূতিয়ে মানুহৰ জীৱনটোক এটা নতুন পৰ্যায়ত নতুন স্তৰত উপনীত কৰে। আৰু সেইটো হৈছে প্ৰেম মানে ভাল পোৱা, যিটো হয়তো স্বতঃস্ফূৰ্ত এটা অনুভূতি জীৱনৰ, যিটো কেতিয়াও কোনো মানুহে তাক ইচ্ছা অনুসৰি আনিবও নোৱাৰে, ইচ্ছা অনুযায়ী তাক যাব দিবও নোৱাৰে। সি অট'মেটিকেলি মানুহৰ জীৱনত এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট মুহূৰ্তত সি আহি পৰে আৰু সেইটোকে কয় প্ৰেম মানে ভাল পোৱা। এতিয়া ভাল পোৱা ধৰক বিভিন্ন পৰ্যায়ৰ হ'ব পাৰে, বিভিন্ন ৰকমৰ হ'ব পাৰে। ধৰক আমি যদি নৰ্মেলি চাব যাওঁ, নিজৰ সন্তানৰ প্ৰতি মাক দেউতাকৰ যিখিনি মৰম, যিখিনি ভাল পোৱা, সেইটো এটা প্ৰেমৰ সম্পৰ্ক হয়। সেইটো এটা মানে মাকৰ সন্তানৰ প্ৰতি থকা ভাল পোৱা, দেউতাকৰ নিজৰ সন্তানৰ প্ৰতি থকা ভাল পোৱা, ভাতৃ আৰু ভগ্নীৰ প্ৰতি থকা মৰম, ভাই ভনীৰ মাজত, ব্ৰাদাৰ ছিষ্টাৰৰ মাজত যিটো এটা ৰিলেশ্যনশ্বিপ থাকে, সেইটোৰ ওপৰত এটা ভাল পোৱা হয়। সেইটো এটা সম্পৰ্ক হয়, সেই সম্পৰ্কটোৰ অনুভূতি এটা বেলেগ হয়। আৰু এটা সম্পৰ্ক আছে যিটো এজন ল'ৰা বা এজনী ছোৱালীৰ মাজত যিটো প্ৰেমৰ সম্পৰ্ক স্থাপন হয় সেইটোৰ ওপৰত। আৰু যিটো বৰ্তমান সময়ত আজি মই যিটো বিষয় আপোনালোকৰ মাজত ক'বলৈ খুজিছোঁ, সেইটো হ'ল এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজৰ যিটো প্ৰেমৰ এটি অনুভূতি বা প্ৰেমৰ যিটো ৰিলেশ্যনশ্বিপ বা যিটো আমি লাভ বুলি কওঁ, ইংলিছত লাভ বুলি কওঁ, সেই অনুভূতিটোৰ কিছুমান মুহূৰ্তত হয়তো মানে কেতিয়াবা মানে এটা জীৱনটোক বেলেগ পৰ্যায়ত, সেই অনুভূতিটোৱে মানুহৰ জীৱনটোক বেলেগ এটা পৰ্যায়লৈ লৈ যাব পাৰে। চাব গ'লে আমাৰ জীৱনটোত সেনেকুৱা অনুভূতি বহুত আহে, আমি হয়তো ক'ব নোৱাৰাকৈ কেতিয়াবা প্ৰেমত পৰি যাওঁ। মই কৈছোঁৱে যে প্ৰেম এটা স্বতঃস্ফূৰ্ত অনুভূতি, তাক কেতিয়াও কোনোৱে নিজৰ ইচ্ছা অনুযায়ী তাক আনিব নোৱাৰি জীৱনলৈ, সি অট'মেটিকেলি আহি যায়। ল'ৰাই যেতিয়া এজনী ছোৱালীক দেখা পাব, সেই ছোৱালীজনীক হয়তো তাক বিভিন্ন দিশত সেই ল'ৰাজনৰ ছোৱালীজনীক ভাল লাগিব পাৰে। হয়তো ধৰক কেতিয়াবা কিছুমান ছোৱালীজনীৰ হয়তো চাল চলন বা ছোৱালীজনীৰ যিটো ব্যক্তিত্ব বা ধৰক বিভিন্ন কথাই মানে প্ৰেমৰ সৃষ্টি কৰিব পাৰে মানুহৰ জীৱনত। সেইটো একমাত্ৰ যি দুজন পাৰ্টিকুলাৰ মানুহৰ মাজত সেই সম্পৰ্কটো হ'ব, সেই পাৰ্টিকুলাৰ মানুহ দুজনৰ এটা নিজা নিজা কিছুমান সুকীয়া বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰিহে মানে এই প্ৰেমৰ সম্পৰ্কটো আহিব পাৰে। যদি আজি মই মোৰ জীৱনক লৈ যদি এটা উদাহৰণ আপোনালোকৰ ওচৰত দাঙি ধৰোঁ, যদি মই ধৰক এজনী ছোৱালীৰ লগত এটা ৰিলেশ্যনশ্বিপত গ'লোঁ, ছোৱালীজনীক প্ৰথম দেখাৰ লগে লগে সেই ছোৱালীজনীৰ হয়তো কিবা এটা এনেকুৱা এটা কথাই হওক বা এনেকুৱা এটা তাইৰ স্পেচিয়েল কেৰেক্টাৰেই হওক, যিটোৱে মোক হয়তো তাইৰ প্ৰতি এটা তাইৰ প্ৰতি মোৰ মাইণ্ডটোক এট্ৰেক্ট কৰিব, যিটোৱে মানে ধৰক বাৰে বাৰে মোৰ মনত মানে বাৰে বাৰে সেই স্পেচিয়েল কেৰেক্টাৰটোৰ কথা মানে মোৰ মনত বাৰে বাৰে আহি থাকিব। আৰু যিটোৰ কাৰণে হয়তো মোৰ তাইৰ প্ৰতি এটা ভাল লগা হ'ব পাৰে। হয়তো মই তাইক যেতিয়া আমি ধৰক প্ৰপ'জ কৰি দিব পাৰোঁ, আৰু সেইটো হয় সঘনে, প্ৰায় সেইটোৱে হয় যেতিয়া ধৰক এজন ল'ৰাই এজনী ছোৱালীক ভাল লাগে, হয়তো সেই ছোৱালীজনীৰ কিবা এটা স্পেচিয়েল এটা কোৱালিটি চাই, স্পেচিয়েল গুণক লৈ কিনে সেইটো প্ৰেমৰ সম্পৰ্ক হয়। আৰু যিটোৰ ফলত মানে আমাৰ জীৱনৰ যিটো গতি, সেই গতিটো এটা বেলেগ দিশত লৈ ৰূপান্তৰ হয় বা বেলেগ দিশলৈ গতি কৰে এটা যিটো সম্পৰ্কৰ ফলত। আৰু সেই সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক যিটোৰ কাৰণে এজন ল'ৰা বা এজনী ছোৱালীয়ে নিজকে বহুত বেছি পৰিমাণে মানে জীৱনটোৰ এটা বেলেগ পৰ্যায়লৈ, মানে জীৱনটোক বেলেগ ধৰণে উপভোগ কৰিব বিচাৰে নিজৰ জীৱনটোক। আৰু সাধাৰণতে দেখা যায় যেতিয়া এজন ল'ৰা বা এজনী ছোৱালীৰ মাজত এনেকুৱা এটা ৰিলেশ্যনশ্বিপৰ যেতিয়া মানে ষ্টাৰ্টিং হয়, আৰম্ভণি হয়, তেতিয়া সেই পৰ্যায়টোত দুজনৰ মাজত বিভিন্ন ধৰণৰ মানে কিছুমান মধুৰ সময় আহি পৰে। কথা পতা, লগ ধৰা, ফোন কৰা, মেছেজ কৰা, বিভিন্ন ধৰণৰ মানে মধুৰ সময় মানে সেই পাৰ্টিকুলাৰ ল'ৰা ছোৱালীজনৰ মাজত আহি পৰে। আৰু সেইটোৱে আৰু জীৱনটোক এটা বেলেগ আমেজ দিয়ে। মই সেইকাৰণে কৈছোঁ প্ৰেম এটা হৈছে জীৱনৰ এটা মধুৰ সময়, যিটো অবিহনে মানে মানুহৰ জীৱনটো ইনকমপ্লিট, আধৰুৱা হৈ থাকে। আৰু সেই সময়টোত মানে সেইখিনি সময়ত আপোনাৰ বা মোৰ যেতিয়া
প্ৰেম হ'ব বা জীৱনত মানে এজনী ছোৱালীক ভাল লাগিব বা এজনী ছোৱালীৰ যেতিয়া এজন ল'ৰাক ভাল লাগিব, তেতিয়া মানে তাইৰ সেই ল'ৰাজনৰ লগত থকা যিটো সম্পৰ্ক, সেই সম্পৰ্কটোত মানে জীৱনটোত এটা বেলেগ আমেজ থাকে, এটা সুকীয়া আমেজ থাকে। আৰু যিটো হয়তো আমি কথাৰে বা লিখি তাক মুখেৰে কেতিয়াও কৈ কাৰো আগত কৈ ব্যক্ত কৰিব নোৱাৰোঁ। জাষ্ট এটা কথা ক'ব পাৰিম যে ছোৱালীজনী এনেকুৱা বা ল'ৰাজন এনেকুৱা, তাইৰ এইটো বস্তু ভাল লাগে, ল'ৰাজনৰ এইটো কথা ভাল লাগে, বা তাইৰ লগত কথা পাতি ভাল লাগে, সেনেকুৱা কথা আমি হয়তো ক'ব পাৰিম। কিন্তু সেই যিটো সুকীয়া অনুভূতি, মানে ছোৱালীজনীক লগত ৰিলেশ্যনশ্বিপত অহাৰ লগে লগে এটা যিটো মনৰ ভিতৰৰ যিটো সুকীয়া ফিলিংছ, সেই ফিলিংছটো আমি কাৰো আগত কৈ ব্যাখ্যা কৰিব নোৱাৰোঁ, এইটো আমি এক্সপ্লেইন কৰিব নোৱাৰোঁ। কিন্তু কিছু কিছু ক্ষেত্ৰত কি হয়, প্ৰেমৰ এই সম্পৰ্কটোৰ ফলত মানুহৰ জীৱনত কেতিয়াবা বহুত মানে উপলব্ধি হয়। মানুহে প্ৰেমত পৰি বহুত কথা কিছুমানে শিকে, কিছুমানে হয়তো কিছুমান কথা মানে হেৰাই পেলায়, কিছুমান দিশ মানে কিছুমান হেৰাই পেলায়। এতিয়া উপলব্ধিৰ দিশত যদি আমি চাওঁ, আমি বহুত কথা শিকিব পাৰোঁ। ভাল পোৱাৰ পৰা আমি বহুত কথা, আমি জীৱনটোক গঢ় দিব পাৰোঁ। যে আমাৰ ধৰক আমি যদি সঁচাকৈ এটা ৰিলেশ্যনশ্বিপত যাওঁ, তেতিয়া আমি এইটো কথা চিন্তা কৰিব লাগিব যে আমাৰ ভৱিষ্যতটো কি হ'ব। আমি যদি সেই ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰি ৰাখিব বিচাৰোঁ, যদি বোলে আমি ইন টাইম মানে লং টাৰ্ম কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ নিজৰ ফিউচাৰটো চাব লাগিব। ফিউচাৰটো আমাৰ কেনেকুৱা ধৰণে গতি কৰি আছে, মানে সদায় লাভৰ লগত ফিউচাৰটোৰ এটা সম্পৰ্ক থাকে। আমি সেইটো বস্তু চাব লাগিব যে ফিউচাৰটোৱে আমাক, ফিউচাৰত আমি এনেকুৱা কৰিলে আমাৰ ফিউচাৰটো ঠিক যাবনে, বৰ্তমানৰ পৰা যদি আমি এনেকুৱা স্তৰত যাই থাকোঁ, আমাৰ ৰিলেশ্যনশ্বিপটোক যদি এনেকুৱাকৈ লৈ যাই থাকোঁ, তেতিয়াহ'লে আমাৰ মানে ফিউচাৰটো ঠিক হ'বনে, বা ছোৱালীজনীৰ লগত যিটো ৰিলেশ্যনশ্বিপত আছোঁ, সেইটো ৰিলেশ্যনশ্বিপত মানে ইন ফিউচাৰ সেইটো ৰিলেশ্যনশ্বিপ এনেদৰে থাকিবনে নাথাকে, সেই কথাবিলাক আহি পৰে। মানে সেইটো হ'ল জীৱনৰ এটা উপলব্ধি, মানে আমাক সেইটো কথা এটা ভাল পোৱাৰ পৰা আমি সেইটো কথা শিকিব পাৰোঁ। আৰু মানে ধৰক জীৱনটোক এটা নতুন ৰূপত সজাব পাৰি। ক'ব গ'লে প্ৰেমৰ পৰা জীৱনটোক নতুন ৰূপত সজাব পাৰি। মানে জীৱনটোত কিছু কথা বা কিছু মানে মুহূৰ্ত আমি দেখিবলৈ পাওঁ। দুজনৰ মাজত যেতিয়া কথা বতৰা হ'ব, সেই কথা বতৰাৰ পৰা আমি কিছু কথা আৰু শিকিব পাৰোঁ, যে নিজক আমি সজাব পাৰোঁ। ধৰক আমাৰ জীৱনৰ এটাৰ আনটোৰ যিখিনি জীৱনৰ ভুল থাকে, জীৱনৰ যিখিনি দোষ থাকে বা যিবোৰ বেয়া দিশ থাকে, সেই বেয়া দিশবোৰ ওলাই পৰে। আৰু তাৰ ফলত কি হয়, জীৱনটো এটা যিখিনি আমাৰ বেয়া দিশ আছিল, সেই বেয়া দিশখিনি ওলাই যোৱাৰ ফলত আমাৰ জীৱনটো এটা স্বাভাৱিক অৱস্থালৈ আহি পৰে আৰু নতুন ৰূপত এটা নতুন জীৱন পোৱাৰ নিচিনা হয়। প্ৰেমৰ পৰা আমি এটা নতুন জীৱন পাব পাৰোঁ। আমি যদি কওঁ যে প্ৰেম কি বস্তু, যিটোৱে আমাক এটা নতুন জীৱন দিবলৈ এটা পথ, যাৰ দ্বাৰা আমি নতুন জীৱন পাব পাৰোঁ। প্ৰেম হৈছে এনেকুৱা এটা অনুভূতি, যাৰ দ্বাৰা জীৱনটোৱে নতুন পৰ্যায়ত কিছুমান নতুন অনুভূতি, নতুন কথাত কিছুমান মানে নতুন কথা কিছুমান শিকায়, নতুন অনুভূতি কিছুমান প্ৰেমৰ পৰা শিকিব পাৰি, নতুন কিছুমান অনুভূতিৰ জন্ম হয়, আৱেগৰ সৃষ্টি হয়। আমাৰ যিবিলাক সুখ দুখ, হাঁহি কান্দোন, যিবিলাক আমাৰ জীৱনৰ অনুভূতি আছে, সেই সকলোবোৰ আমি প্ৰেমৰ সৈতে আমি মানে প্ৰেমৰ মাজেৰে মানে আমি সেইবিলাকক মানে আগবঢ়াই লৈ যাব পাৰোঁ। যিবিলাক ধৰক প্ৰেমত পৰিলে কেতিয়াবা আৱেগবশত আমি কান্দিব লগা হয়, কেতিয়াবা হাঁহিব পাৰোঁ, হয়তো কিছুমান ধেমেলীয়া কথাৰ মাজেৰে আমি হাঁহিব পাৰোঁ জীৱনটোত। কেতিয়াবা হয়তো বহুত দুখ লগা কথা কিছুমান মনত পৰিলে আমি আৱেগবশত কেতিয়াবা আমাৰ কান্দি দিওঁ, চকু পানী ওলাই যায়। সেই সকলোবোৰ মুহূৰ্ত প্ৰেমৰ মাজেৰে মানে গতি কৰে। যেতিয়া আমি এটা ৰিলেশ্যনশ্বিপত আহিম, ৰিলেশ্যনশ্বিপত যেতিয়া আমি থাকিম, তেতিয়া সেই ৰিলেশ্যনশ্বিপত থকা সময়খিনিত আমি বিভিন্ন নিজৰ জীৱনটোত আমি ক'ব নোৱাৰাকৈ কিছুমান অনুভূতি আমি লৈ আহোঁ। যিটো মই ক'লোৱেই যে হয়তো কেতিয়াবা কিছুমান কথাত দুজনৰ মাজত কেতিয়াবা কাজিয়া লাগিলে, আমি এজনে আনজনৰ মাজত কাজিয়া লাগিলে আমি কেতিয়াবা হয়তো কোনোবা এজনে কান্দি পৰোঁ, হতাশাত ভুগি পৰোঁ, বা কেতিয়াবা ঘপককৈ চৰি কৈ দিওঁ, যিটো সচৰাচৰ আমি কাৰো আগত কেতিয়াবা হয়তো কৈ নোপোৱা কথা এটা আমি কৈ দিওঁ সেই পাৰ্টিকুলাৰ মানুহজনক। যিটো ধৰক এতিয়া আমি ঘৰত কিবা এটা ভুল কৰিলে আমি মা দেউতাক কেতিয়াও চৰি নকওঁ বা কেতিয়াও ভুল হোৱা বুলি নকওঁ। কিন্তু যেতিয়া এজন ল'ৰা বা এজনী ছোৱালীৰ লগত আমি ৰিলেশ্যনশ্বিপত থাকিম, তেতিয়া তাই বা সেই ল'ৰাজনে যদি ভুল কৰে, তেতিয়া ঘপককৈ চৰি শব্দটো আমাৰ মুখেৰে ওলাই যায়, ক'ব নোৱাৰাকৈ ওলাই যায়। আৰু সেইটো কাৰ কাৰণে? সেইটো হয় একমাত্ৰ প্ৰেমৰ সেই ৰিলেশ্যনশ্বিপটোৰ কাৰণে, প্ৰেমৰ সেই সম্পৰ্কটোৰ কাৰণে। ঠিক তেনেদৰে কেতিয়াবা কি হয়, আমি কেতিয়াবা বহুত সময়ত কেতিয়াবা কিছুমান আমি কান্দিব লগা হয়। আৰু ধৰক
ইন শ্বৰ্ট কেতিয়াবা দুজনৰ মাজত কাজিয়া লাগিল বা সৰু কিবা এটা কথাক লৈ এইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'লে হয়তো ক'ব নোৱাৰাকৈ ল'ৰাজনে বা ছোৱালীজনীয়ে কান্দিব লগা হয়, যিটো আমি নকৰোঁ। মানে কেতিয়া কান্দি নোপোৱা মানুহজনে ঘপককৈ কান্দি দিয়ে। সেইটো কিহৰ কাৰণে হয়? সেইটো হয় একমাত্ৰ প্ৰেমৰ কাৰণে। ঠিক তেনেকৈ আৰু কিছুমান সেনেকুৱা খং বেছি হয়, কেতিয়াবা কিছুমানৰ খং কম হয়, বা একদম যাৰ কোনো খং নোহোৱা ল'ৰাটো বা খং নোহোৱা ছোৱালীজনীও প্ৰেমত পৰি খং কৰিব লগা হয়, বা কেতিয়াও কান্দি নোপোৱা মানুহজনে বা সেই ছোৱালীজনীও প্ৰেমত পৰিয়ে কান্দিব লগা হয় একমাত্ৰ। আৰু কেতিয়াবা কি হয়, ধৰি লওক বেছিকৈ খং কৰা যায়, অভিয়াছলি সেইটো যাবই, নিজৰ ভালপোৱাজনীৰ ওপৰত বেছিকৈ খং কৰা যাবই, বা যিমানে খং কৰা যায় সিমানে বেছি মৰমটো হয়। আমি সচৰাচৰ দেখিবলৈ পোৱা যায় খঙৰ পিছৰ যিখিনি মৰম থাকে সেই মৰমখিনি একদম গাঢ় হয়। আচলতে সেইটো মানে সম্পূৰ্ণ এটা স্বাভাৱিক এটা, যিটো ক'ব গ'লে এটা হয়, প্ৰেমত সেনেকুৱা এটা হয়। যিটো মানে ধৰক প্ৰথম অৱস্থাত আপোনাৰ ল'ৰাজনৰ ওপৰত বা ছোৱালীজনীৰ ওপৰত খং উঠাৰ পিছ মুহূৰ্ততে আপুনি যেতিয়া চৰি ক'ব বা তাইক মৰমেৰে মাতিব, তেতিয়া দেখিব সকলোবোৰ সমাধান হৈ গ'ল। মানে একদম চিম্পল এটা মানে মুমেণ্ট ক'ব গ'লে। মানে প্ৰেম বস্তুটো এনেকুৱাই য'ত মানে কিছুমান চিম্পল মুহূৰ্তৰ মাজেৰে আপুনি জীৱনটোক উপভোগ কৰিব পাৰে, বিভিন্ন স্তৰত উপভোগ কৰিব পাৰে। সেইকাৰণে কৈছোঁ যে বেলেগ দিশৰ ভাল পোৱাতকৈ যিটো পাৰ্টিকুলাৰ ল'ৰা ছোৱালীৰ মাজৰ প্ৰেমৰ সম্পৰ্ক, সেই সম্পৰ্কটোৱে জীৱনটোক এটা নতুন ৰূপ দিয়ে। মই এইটোৱে ক'ব বিচাৰোঁ যে হয়, ভালপোৱা চবৰে জীৱনত আহে, সকলোৰে জীৱনত ভালপোৱা আহে। সকলোৱে হয়তো এই অনুভূতিৰ পৰা কোনো মানে বঞ্চিত হোৱা নাই বা বিৰত থকা নাই। সকলোৰে জীৱনত এটা নিৰ্দিষ্ট সময়ত এনেকুৱা এটা অনুভূতি আহি পৰে, আৰু যাৰ পৰা জীৱনটোৱে কিছুমান বহুতো কথা শিকায়, জীৱনটোত বহুতো কথা শিকিব পাৰি। আজি নিজৰ ক্ষেত্ৰত যদি মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, যদি মই এজনী ছোৱালীক ভাল পোৱাৰ লগে লগে সেই ছোৱালীজনীৰ লগত যিটো ৰিলেশ্যনশ্বিপ মোৰ ষ্টাৰ্ট হ'ব, কণ্টিনিউ হ'ব, সেইটোৰ পৰা একমাত্ৰ মই ৰিলেশ্যনশ্বিপটোত যোৱাৰ পিছত ভৱিষ্যতটো মোৰ কি হ'ব, তাইক ইন ফিউচাৰ মই কেনেকৈ বিচাৰিম, বা ইন ফিউচাৰত মই তাইৰ লগত কেনেদৰে থাকিম, বা মই মোৰ ফিউচাৰটোক কেনেদৰে গঢ় দিম, বা তাইৰ কি মোৰ পৰা মানে তাই কি বিচাৰে, তাইৰ পৰা মই কি বিচাৰোঁ, সেই সকলো কথা নোট কৰা যায়। সেইবিলাক কথা যে মানে জীৱনটো কেনেকুৱাকৈ গঢ় দিম, ভৱিষ্যতটো কি কৰিম। মোৰ জীৱনত এজনী লগৰী আছে, মোৰ জীৱনত লগৰী থকাৰ পিছত সেই জীৱন লগৰীটোক মই যদি লং টাইম ৰাখিব লাগে, সেই লং টাইম ৰখাৰ কাৰণে মই জীৱনটোত তাইৰ লগত কেনেকৈ মানে তাইক ভৱিষ্যতৰ দিশে কেনেকৈ লৈ যাম, বা তাইক মোৰ পৰা কি বিচাৰে, সেই মোৰ পৰা যিখিনি বস্তু বিচাৰিব সেইখিনি মই তাইক ক'ব নোৱাৰাকৈ মই দিব পাৰিব লাগিব। আৰু সেইটো সকলোৰে মানে এটা দায়িত্ব, আৰু যে মানে ছোৱালীজনীয়ে ল'ৰাজনৰ পৰা যিখিনি আশা কৰে, সেই আশা কৰাখিনি ছোৱালীজনীয়ে নিবিচৰাকৈ বা নোপোৱাকৈ দিব পৰাটো এটা ডাঙৰ কাম মানে ল'ৰাজনৰ কাৰণে। ঠিক সেনেকৈ ভৱিষ্যতৰ দিশটো এটা প্ৰেমৰ পৰাই নিৰ্ধাৰিত হয়। ভৱিষ্যতে সেই জীৱনটোত মানে সেই সম্পৰ্কটোৰ জৰিয়তে জীৱনটো কোনটো পৰ্যায়লৈ যাব, কি পৰ্যায়ত জীৱনটো উপনীত হ'ব, বা নিজকে কেনেদৰে গঢ় দিম। প্ৰেমত বিফল হোৱা মানুহে প্ৰায়ভাগেই জীৱনটোক এটা বহুত বেয়া দিশলৈ লৈ যায়। মই ভাবোঁ এইটো একেবাৰেই ভুল কাম। প্ৰেমত হ'ব পাৰে কেতিয়াবা সফলতা বিফলতা জীৱনত থাকিবই। দুটা বস্তু নহ'লেতো মানে এটা মুদ্ৰা ইপিঠি জীৱনটো ধৰক আপুনি প্ৰেমৰ মুহূৰ্তটোতে আপোনাৰ জীৱনটো সফল হৈ গৈ আছে, নেক্সট মুহূৰ্তত বিফলতা আহিব পাৰে, আপোনাৰ প্ৰেমৰ সম্পৰ্কটো ভাঙিব পাৰে। সেই বুলি আপুনি নিজৰ জীৱনটোক এটা আৰু পুনৰ মানে বেয়া দিশলৈ লৈ আহিব, সেইটো জীৱনৰ মানে এটা সেইটো গতি নহয়। জীৱনটো সেনেকৈ নিয়াটো লৈ যোৱাটো গতি নহয়। ঠিক আছে, আপুনি প্ৰেমত বিফল হৈছে, মই প্ৰেমত বিফল হৈছোঁ, সেই বুলি প্ৰেমত বিফল হোৱাৰ পিছত জানো জীৱনটোক একেবাৰে বেয়া স্তৰলৈ লৈ আহিম জানো? সেইটো একেবাৰে ভুল কাম। আমি বহুতে এইটো কাম কৰোঁ যে মানে উভয়ে কৰে, ল'ৰা ছোৱালী, মানে মই ল'ৰা বুলিও কোৱা নাই, ছোৱালী বুলিও কোৱা নাই, আমি সকলোৱে এইটো কাম কৰোঁ, কেতিয়াবা প্ৰায় কৰোঁ, যে মানে প্ৰেমত বিফল হ'লে আমি জীৱনটোক এটা বেয়া অৱস্থালৈ লৈ যাওঁ। হয়তো কিছুমান নকৰিবলগীয়া কিছুমান ঘটনা কিছুমান সংঘটিত কৰাওঁ, কিছুমান নকৰিবলগীয়া কাম কিছুমান কৰোঁ। ছোৱালীবিলাকেও হয়তো বহুতেই কিবা কিবি হয়তো নিজৰ জীৱনটোক বেয়া দিশলৈ গতি কৰায়। কিন্তু মই ভাবোঁ সেইটো একোটা ভাল কাম নহয়। জীৱনটোক তুমি প্ৰেমত বিফল হৈছা, মই প্ৰেমত বিফল হৈছোঁ, জীৱনটোক নতুন ৰূপত সজাব পৰাকৈ বহুত ৰাস্তা থাকে। প্ৰেমত বিফল হোৱা মানুহে নিজৰ জীৱনটোক নতুনকৈ গঢ় দিব পাৰে। ভালপোৱা এনেকুৱা নহয় যে এবাৰ আহিছে নেক্সট বাৰ নাহিব। ভালপোৱা মুহূৰ্তটো জীৱনত বাৰে বাৰে আপুনি যেতিয়ালৈকে জীয়াই থাকিব, মই যেতিয়ালৈকে জীয়াই থাকিম, তেতিয়ালৈকে মোৰ জীৱনত 1000 বাৰ ভালপোৱা আহিব।
হেজাৰবাৰ প্ৰেমৰ সেই মানে সময়টো আহি পৰিব। হয়তো সেই মানুহজন বেলেগ হ'ব পাৰে, সেই লগৰীজনী বেলেগ হ'ব পাৰে, কিন্তু সেই সম্পৰ্কটো জীৱনত আহিয়ে থাকে। আপুনি ক'ব নোৱাৰাকৈ কেতিয়া আহি যায় কেতিয়া গুচি যায় সেইটো ক'ব নোৱাৰে। প্ৰেম কেতিয়াও চিৰস্থায়ী নহয়। আপুনি হয় কিছুমানৰ ক্ষেত্ৰত হয়, কিন্তু বহুতৰ ক্ষেত্ৰত প্ৰেম চিৰস্থায়ী নহ'ব পাৰে, মোৰ ক্ষেত্ৰতো নহ'ব পাৰে, চিৰস্থায়ী নহ'ব পাৰে, ক্ষণিকো হ'ব পাৰে। কাৰণ প্ৰেমটো এনেকুৱা এটা বস্তু যিটো জীৱনত আহিলে আপোনাৰ জীৱনটো হয়তো কিছুমান ৰঙীন হৈ পৰে, আৰু এই সময়টো গুচি যোৱাৰ লগে লগে আপোনাৰ জীৱনটো আৰু পুনৰ আগৰ নিচিনা মানে হয়তো অন্ধকাৰৰ দিশে গতি কৰে। কিন্তু তাৰ বিপৰীতেও আপুনি আপোনাৰ জীৱনটোক ৰঙীন কৰি যাব পাৰে। প্ৰেম অবিহনেও আপুনি আপোনাৰ জীৱনটোক ৰঙীন কৰিব পাৰে। মই মোৰ জীৱনটোক প্ৰেম অবিহনে ৰঙীন কৰিব পাৰিম। কেনেকৈ পাৰিম? যিবোৰ কথাই আমাক ভৱিষ্যতৰ দিশত, যিবিলাক কথাই আমাক জীৱনটোক মানে ভৱিষ্যতটোক সুৰক্ষিত কৰিব পাৰে, আমাৰ ভৱিষ্যত জীৱনটো আমাক যিবিলাক কথাই মানে সুৰক্ষিত কৰিব পাৰে, আমি সেইবিলাক দিশত গতি কৰা উচিত। প্ৰেমৰ সম্পৰ্কটোতো জীৱনত আহিয়ে থাকিব। আমি যদি প্ৰেমৰ সম্পৰ্কটো গুচি যোৱাৰ লগে লগে, এবাৰ প্ৰেমৰ সম্পৰ্কটো অহাৰ পিছত গুচি যোৱাৰ লগে লগে আমি যদি জীৱনটোক পুনৰ বিফলতাৰ দিশতেই লৈ আহোঁ, জীৱনটোক যদি পুনৰ অন্ধকাৰৰ ফালেই লৈ যাওঁ, তেতিয়াহ'লে আমাৰ সেই জীৱনটো কেতিয়াও ৰঙীন নহয়। আমি সেই জীৱনটোক হাজাৰ চেষ্টা কৰিলে আমি ৰঙীন কৰিব নোৱাৰোঁ। গতিকে আমি কেতিয়াও জীৱনত বিফল হওঁ বুলি নিজকে ভাবিব নালাগে যে মই বিফল হ'লোঁ। আপোনাৰ হাতত প্ৰেমৰ সম্পৰ্ক আহিছিল, হয়তো কিবা কাৰণবশতঃ প্ৰেমৰ সম্পৰ্কটো নোহোৱা হ'ল, সেই বুলি নাভাবিব যে জীৱনটো বিফল হ'ল। জীৱনত সফলতা সদায় থাকিব, বিফলতাও থাকিব। কেতিয়াবা কিছুমান মুহূৰ্তত বেয়া হয়, কিছুমান মুহূৰ্তত ভাল হয়। প্ৰেমৰ কিছুমান সম্পৰ্কই জীৱনটোত প্ৰেম থকা সময়খিনি, ভাল পোৱাত থকা সময়খিনি হয়তো আমি ৰঙীন সময় বুলি আমিহে ধৰি লওঁ। কিন্তু আমি এইটো নাভাবোঁ যে প্ৰেম বিচ্ছেদ হোৱাৰ লগে লগে জীৱনটো বিফল নহয়, এটা নতুন জীৱনৰ আৰম্ভণিয়ে হয়। আপোনাক বা মোক যিজনী ছোৱালীয়ে বুজি নাপায়, বা যিজন ল'ৰাই বুজি নাপায়, যিজনী ছোৱালীক বুজি নাপায়, সেই ল'ৰাজন বা সেই ছোৱালীজনী জীৱনটোৰ পৰা আঁতৰি যোৱাৰ লগে লগে জীৱনটো ইনকমপ্লিট নহয়। আপুনি ভাবিব যে, বা মই ভাবিম যে সেই ছোৱালীজনী মোৰ কাৰণে উপযুক্ত নাছিল, বা সেই ল'ৰাজন সেই ছোৱালীজনীৰ কাৰণে উপযুক্ত নাছিল। হয়তো বা মোৰ তাত মই যিখিনি দিব নোৱাৰিলোঁ, বা তাই যিখিনি বিচাৰিছিল সেইখিনি মই দিব নোৱাৰিলোঁ, বা মোৰ তাত হয়তো তাই বিচাৰিব পৰাখিনি বিচাৰি নাপালে। সেই বিভিন্ন কথা থাকিব পাৰে, যাৰ ফলত মানে হয়তো সম্পৰ্ক এটা এনেই ধ্বংস নহয়, বা সম্পৰ্ক এটা এনেই বিচ্ছেদ নহয়। এই কিছুমান ক্ষেত্ৰত, কিছুমান কথাত হয়তো সম্পৰ্কটো বিচ্ছেদ হ'ব পাৰে। আৰু যিটোৱে আপোনাক জীৱনটোক আপুনি বিফল বা আপুনি এটা শূন্যলৈ আহি গ'ল বুলি আমি ভাবি ল'ব নালাগে। সেইটো বস্তু কৰিলে আমাৰ নিজৰ জীৱনটোকে নিজে আমি নেগলেক্ট কৰাৰ নিচিনা হয়, ঠাট্টা কৰাৰ নিচিনা হয়। আৰু এইটো কৰিব নালাগে। এইটো বহুত জীৱনটোক বিভিন্ন পৰ্যায়ত সজাব পাৰি বিভিন্ন ধৰণে। আপুনি যিখিনি হয়তো তাইৰ পৰা বিচাৰিছিল সেইখিনি আপুনি নোপোৱাখিনি আপুনি সেইমতে জীৱনটোক গঢ় দিয়ক, যে তাই বা মোক বা মই যিখিনি বস্তু দিব নোৱাৰিলোঁ সেইখিনি বস্তুক মই দিবৰ কাৰণে চেষ্টা কৰিম। জীৱনততো আৰু সম্পৰ্কবিলাক, প্ৰেমৰ সম্পৰ্কটো এনেকুৱা নহয় যে এবাৰেই আহিল আৰু পিছত নাহিব। প্ৰথমতে যিবিলাক ধৰক বস্তু আপোনাৰ শ্বৰ্ট আছিল জীৱনটোত, সেইবিলাক আপুনি সঠিক কৰক। মোৰ যিবিলাক ভুল আছিল মই সেইবিলাক শুধৰাব চেষ্টা কৰিম। ছোৱালীজনীৰ যিবিলাক ফল্ট আছিল সেই ফল্টবিলাক শুধৰাব চেষ্টা কৰিব। মুঠতে জীৱনটো কেতিয়াও কাৰো বিফল নহয়, সদায় জীৱনটো সফলেই। গতিকে আমি কেতিয়াও ভাবিব নালাগে যে আমাৰ জীৱনটোত প্ৰেমৰ সম্পৰ্কটো গুচি যোৱাৰ পিছত হয়তো বিফল হ'ব পাৰে। আৰু সদায় মানুহৰ জীৱনটোত কিছুমান ক্ষেত্ৰত কি হয়, সফলতা বিফলতা সদায় আহি থাকিব। সুখ দুখ সমান থাকে। সুখ আহিব, এই দুখ আহিব, এই সুখ যাব, এই দুখ আহিব, সেনেকুৱা হয়। গতিকে সকলো অনুভূতি একে সময় পৰ্যায়ত ল'ব লাগে। এইটো নহয় যে সুখটো আহিলে আমি বেছিকৈ হাঁহিম, দুখটো অহাৰ লগে লগে আমি বেছিকৈ কান্দিম, সেইটো নহয়। জীৱনত প্ৰেম আহিলে আমি এটা ৰঙীন পৃথিৱীত উৰি ফুৰিম, প্ৰেমৰ বিচ্ছেদ হ'লে আমি পুনৰ অন্ধকাৰৰ মাজত ডুবি থাকিম, সেনেকুৱা নহয়। জীৱনটো সদায় এটা স্তৰত, এটা সঠিক ৰূপত গঢ় দিবলৈ চেষ্টা কৰিব লাগে, আৰু ভৱিষ্যতটোৰ কথা ভাবিহে জীৱনটোৰ সকলোখিনি কাম কৰিব লাগে। এইখিনিয়ে আৰু আশা কৰোঁ ভিডিঅ'টো চাই হয়তো ভাল পাব, আৰু কেনেকুৱা লাগিল ক'ব। আৰু হয়তো আজিৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। এইবিলাক আচলতে জীৱনৰ কিছুমান মুহূৰ্তৰ কথা ক'বলৈ গ'লে ভিডিঅ'ৰ কিমান সময় কিমান মিনিট হয় সেইবিলাক নিৰ্ধাৰণ কৰিব নোৱাৰি। কিছুমান কথাই সময় নিৰ্ধাৰণ কৰিব নোৱাৰে। যেতিয়া কিবা এটা বিষয় আমি ক'বলৈ গৈ থাকোঁ, সেই বিষয়টোত ক'ব নোৱাৰাকৈ কথাবোৰ মনৰ পৰা ওলাই আহি থাকে, আৰু কিছুমান কথা কোনো সময় নিৰ্ধাৰণ নকৰে। গতিকে সকলোৱে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।